শিকিলে আৰু দক্ষতা থকা এজন ব্যক্তি আমাৰ স্বৰ্গীয় মহেশ্বৰ ৰাভা আছে যে আইটো চৰকাৰত আমি তেখেতৰ কৰ্মজীৱনী আৰু কৰ্মাৱলীৰ বিষয়ে যিখিনি অগ্ৰচমৰ সন্মানীয় বয়োজ্যেষ্ঠ ব্যক্তিসকলৰ পৰা মই যিখিনি মই শুনিলোঁ আজি আচলতে শিকিলোঁহে মই শুনিলোঁ বুজিলোঁ সুন্দৰভাৱে কথাখিনি সকলোৱে নিজৰ নিজৰ বক্তব্যত সুন্দৰভাৱে ব্যাখ্যা দাঙি ধৰিলে আৰু আমি যুৱ প্ৰজন্মৰ এজন ব্যক্তি হিচাপে নিশ্চয় কথাখিনি মনত ৰাখিম আৰু এইখিনি আমি যৎপৰোনাস্তি যিখিনি আমি পাৰোঁ সেইখিনি আগুৱাই নিবৰ কাৰণে যথেষ্ট আমি চেষ্টা অব্যাহত ৰাখিম আৰু এই ক্ষেত্ৰত আমি ৰাভা অসম অট'নমাছ কাউন্সিলত যথেষ্ট আমি গুৰুত্ব আৰোপ কৰিছোঁ যে আমাৰ বিশেষকৈ ৰাভা জনগোষ্ঠীৰ লোকসকলৰ সকলে যিসকল আমাৰ সাহিত্যিক আছে যিসকল আমাৰ পুৰণি অগ্ৰসৰ ব্যক্তিসকল বহু সময়ত অৱদান দি থৈ তাৰ কোনো নাম চিহ্ন নাই তেওঁলোকক আমি উদ্ধাৰ কৰি আমি এটা পুথিগত ৰূপত আগুৱাই নিবৰ কাৰণে আমি ইতিমধ্যে ৰাভা অসম অট'নমাছ কাউন্সিল তৰফৰ পৰা আমি এই দিশত আমি মানে ব্যৱস্থা কৰা নিশ্চয় কৰিছোঁ খা খবৰ নিশ্চয় গম পাব তাৰ বাবে মই আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ।